সকলোকে নমস্কাৰ জনাই মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া গধূলি হ'ল, মই চাহ অকণ বনাবলৈ লৈছোঁ। ইফালে ইয়া দেহা চাইকেল চলাই আছে। এতিয়া চাহ অকণ বনাই সকলোৱে খাই লওঁ। তাৰপিছত আমি চাহ অকণ বনাই লওঁগৈ। চাহৰ লগত খাবলৈ চানা আৰু পিঁয়াজ কাটি লৈছোঁ। এইফালে কেক, এয়া চাহৰ লগত খাবলৈ আমি চানা কেক লৈ লৈছোঁ। এতিয়া চাহকণ আমি খাই লওঁ। এতিয়া মূলা আচাৰ বনাব লৈছোঁ। মূলাখিনি ৰুকি পেলাই শুকুৱাই থোৱা হৈছিলে, অকণমান দেখাইছোঁ। মূলা গাজৰ এইখিনি ৰুকনিত মাৰি থোৱা আছে, এইখিনি গোটা গোটাকৈ কাটি থোৱা আছে। এতিয়া এইখিনি তেলত ভাজি মছলা দি ইয়াত তেল গৰম কৰি ইয়াতে মেথি গুটি দি দিছোঁ। এইখিনি জিৰা ধনিয়া পিচি লোৱা। এতিয়া অকণমান সময় ভাজিম, তাৰপৰা ইয়াতে জলকীয়া দি দিম, অকণমান হালধি দিছোঁ। এতিয়া অকণমান সময় ভাজি থাকিম। ৰেড চিলি পাউডাৰ অকণমান ইয়াতে দি দিম। নিমখ অকণমান দি দিছোঁ ইয়াতে। ধুনীয়াকৈ ভাজি ইয়াতে মূলা কুটি থোৱা মূলাখিনি ইয়াতে দি দিম। মূলাখিনি ইয়াতে দি দিছোঁ। এইখিনি ৰুকি ৰ'দত শুকুৱাই লৈছিলোঁ। এতিয়া মছলাখিনি ইয়াতে মিক্স কৰি দিছোঁ। বতৰ ঠাণ্ডাৰ কাৰণে এতিয়া আজি পোলাও খাম বুলি ভাবিছোঁ। এতিয়া পোলাও বনাবলৈ লৈছোঁ। ল'ৰাটোক পঢ়িবলৈ দিছিলোঁ, সি আইতাকৰ লগত কি কৰি আছে চাবচোন দেই। তিলৰ চাটনি বনাবলৈ লৈছোঁ। এফালে আদা নহৰু পিঁয়াজ জলকীয়া কাটি লৈছোঁ। এফালে ইয়াত তিল। এতিয়া ইয়াতে মিক্সিত মাৰি ল'ম তিলখিনি। অকণমান নিমখ চাওকচোন, তিলৰ চাটনি পিচি ল'লোঁ। ইয়াতে অকণমান পিঁয়াজ কাটি দিম মিহি মিহিকৈ আৰু অকণমান তেল দি দিম, মিঠাতেল। আপোনালোকৰ বাৰু চকু গুৰি ক'লা হৈছে নেকি? মই চকু গুৰিত এটা পেক লগাওঁ, আপোনালোকক দেখামচোন দেই আজি। আপোনালোকৰ যদি তেনেকুৱা হৈছে লগাব পাৰিব। এইটো আপোনালোকে লগাব পাৰিব, চুইচ বিউটি। ইয়াতে ধুনীয়াকৈ চকু গুৰিত লগাব পৰাকৈ। এয়া দেখিছেনে, অকণমানি চামুচ এখন আছে। এয়া আপোনালোকক মই লগাই দেখাইছোঁ। এয়া এনেকুৱা এচটা কোমল। এইটো দেখিছেনে কিমান কোমল চাওকচোন। এনেকৈ চকু গুৰিত লগাই দিলেই হ'ল। চাওকচোন মই এনেকৈ চকু গুৰিত লগাই দিছোঁ। আপোনালোকেও এনেকৈ লগাব পাৰিব। খুব কম দিনৰ সময়তে ৰিজাল্টটো পাব। 5 মিনিট বা 10 মিনিট সময় লগাই এনেকৈ থৈ দিলেই হ'ল। দেখিছেনে, আপোনালোকেও লগাই চাব পাৰে। মই এইটো পেকটো লগোৱা টাইম হৈ গ'ল। মই এতিয়া এইখিনি এৰুৱাই দিম। ইফালে ভাতো বনাই আছোঁ। পেকটো লগাই থৈ দিছিলোঁ। আপোনালোকে শুব সময়ত লগাই থৈ দিব পাৰে। এনেকৈ 5 মিনিট বা 10 মিনিট সময় এনেকৈ লগাই থ'লেই হ'ল। আপোনালোকে লগাব পাৰিব। এতিয়া এইখিনি মই এৰুৱাই পেলাই মুখখন অকণমান ধুই পেলাম, তাৰপিছত আকৌ ভাতত লাগি এতিয়া মুখখন ধুই আহিলোঁ। এডোখৰ কিমান চফা হৈছে। মই সদায় লগাওঁ, আপোনালোকেও লগাই চাবচোন, বহুত সোনকালে ভাল লাগে। পোলাওৰ লগত খাবলৈ মাংস বনাই আছোঁ। যোৱাকালি ভিডিঅ'টো সামৰণি মৰা নহ'লে, আজি আকৌ অকণমান দেখাম বুলি ভাবিছোঁ। দিনটো আজি ভিডিঅ' কৰিবই নাপালোঁ। এতিয়া গধূলি হ'ল, মিস্ত্ৰীয়ে কাম কৰি আছে, তাকে অকণমান ভাত পানী খাই আজৰি হ'লোঁ। এফালে মিস্ত্ৰীয়ে কাম কৰি আছে, তাত লাগি আছোঁ। মিস্ত্ৰীক চাহ অকণ দিওঁ, তেওঁলোকে খাই লৈ এতিয়া যাবই হ'ব। মই অকণমান দেখাই দিছোঁ। আমাৰ যে বতাহ ধুমুহাত ভাগিছিলে ঘৰটো, তাকে ঠিক কৰি আছে। আপোনালোক অকণমান চবেই কামত লাগি আছে। চালিখন বনাই দিছে, বাৰান্দাখন।
এনেকৈ চাহ আৰু জলপান এতিয়া মই দি লওঁ, যিহেতু চবেই কাম কৰি আছে। এতিয়া আবেলি সদায় চাহ খোৱা হয়েই আমাৰ। মিষ্টিকো মই এতিয়া দি লওঁ, চাহ আৰু জলপান ৰেডি কৰি থৈছোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, কাইলৈ নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম।